আজি ইয়াত জেফং চাজিৰ খেলপথাৰত আজি যোগদান কাৰ্যসূচী বিজেপি জইনিং কাৰ্যসূচী পতা হৈছে। কাৰ্বি আংলং বিগত প্ৰায় 1 মাহ 2 মাহ ধৰি প্ৰতিদিনে মানে জইনিং প্ৰগ্ৰাম হৈ হৈছে কাৰ্বি আংলঙৰ চুকে কোণে। ঠিক তেনেকুৱা আজিও তাৰ আগতে লুমাজত বিভিন্ন এৰিয়াত মানে জইনিং প্ৰগ্ৰাম হৈছে। তেনেকুৱাকৈ আজি জেফং চাজিৰ খেলপথাৰত আজি এই টোটেল 13টা গাঁও জেফং চাজিৰ পৰা আৰম্ভ কৰি ওচৰৰ পৰা ৰং চিকলাম কৰা ওচৰ পাজৰ যিমান আছে প্ৰায় 13টা গাঁৱৰ যিমান APSLC কংগ্ৰেছ আৰু 1-2টা যি ASSC আছে সেইখিনি আজি জইন কৰা হৈ গ'ল। প্ৰায় অকল APSLC 200টা অধিক APSLC জইন কৰিছে। ৰেঞ্চিং ট্ৰেৰন নেতৃত্বত ৰেঞ্চিং ট্ৰেৰন হৈছে APSLC ৱাৰ্ড নম্বৰ 12ৰ উপসভাপতি তেখেতৰ নেতৃত্বত APSLC আজি সংখ্যক জইন কৰা হৈছে। আজি লগতে কংগ্ৰেছ মিলাইকিনি প্ৰায় 300 অধিক জইন কৰিছে। যে আগন্তুক বিধানসভা নিৰ্বাচনত অধিক শক্তিশালী কৰিবলৈ বিজেপিত যোগদান কৰা হৈছে এনেকৈ আৰু মানে অন্তৰৰ পৰা মানে এনেকৈ বিজেপিত কাম কৰিব বুলি আজি প্ৰতিশ্ৰুতি দিয়া হৈছে। আমাৰ যদি লুম্বাজৰ সমষ্টিতে যদি আমি চাবলৈ যাওঁ তেনেহ'লে আজিলৈকে বাৰম্বাৰ মানে এই কিছুদিনৰ ভিতৰতে বহুতবাৰ জইনিং হ'ল। মানে তেনেকুৱা আহিবলগীয়া সময়ত আৰু দেখা যাব নেকি? আৰু দেখা পোৱা যাব। চুকে কোণে পৰা যিকেইটা আহি আছে খবৰ আহি আছে ক'ৰবাৰ এগাঁৱৰ পৰা 3টা ক'ৰবাৰ 4টা এনেকৈ কৰি মানে সদায় যোগাযোগ কৰিছে। মই কৈছোঁ হ'ব সময় লওক লাগিলে এমাহ সময় লওক মানে একেবাৰে মাছ জইনিং প্ৰগ্ৰামটো আমি ঠিক কৰিম এটা এৰিয়াত ঠিক কৰিম বুলি কৈছে। ইলেকশ্যনৰ আগত মানে অপজিশ্যন খালী হৈ যাব নেকি? বৰ্তমান যিটো ধৰিছে যদি তেনেকুৱা যিটো বৰ্তমান যিটো চাবলৈ গ'লে তেনেকুৱা নিচিনা আমি দেখা পাইছোঁ। দিনে দিনে যিটো আমি আশাবাদী মানে যিমান পাৰে আমি জইনিংটো লৈ আছোঁ আৰু সেই আশা কৰিছোঁ যে আমাৰ আহিবলগীয়া অপজিশ্যনটো মানে প্ৰায় নাইকিয়া হ'ব বুলি। আৰু ৰিচেণ্টলি গৌৰৱ গগৈ আৰু লগতে ৰকিবুল হুছেইন অহা সময়ত কিছু তেখেতে বিজেপিৰ এগেইনষ্টত বা CMৰ ঘৰত গৈ সন্মুখত গৈ ভিডিঅ' বনোৱা এটা ভাইৰেল হৈছিল। সেইটোৰ বিষয়ে আপোনালোকে কি ক'ব? এজ এ লোকেল MSC আপোনাৰ সমষ্টিত এইটো হৈছিল ঘটনাটো। মই যিটো ব্যক্তিগতভাৱে মই ক'ব বিচাৰিছোঁ সেইটো মই ব্যক্তিগতভাৱে মই ক'ব বিচাৰিছোঁ যে তেনেকুৱা কৰাটো মানে মই বোধহয় মানে ভাল লগা নাই। তেখেতে এজন ডেপুটি লিডাৰ হয় এটা লোকসভাত। সেইকাৰণে গৈ কিনে যে কোনোবা ব্যক্তিগত হয় আমাৰ ট্ৰাইবেল মানুহৰ কিবা ঘৰ বনোৱাৰ অধিকাৰ নাই নেকি তেওঁৰ ক্ষেত্ৰত বা অকল তুলসীৰাম ছাৰ CM ঘৰ বুলি নহয় যিকোনো ঘৰটো তেনেকুৱা পাৰ্চনেলি গৈ কিনি আমাৰ তেনেকুৱা কৰাটো মানে বেয়া বুলি মই ভাবোঁ। ৰংক্ৰিকে থম আৰাৰাতুম দা ৰং আছাৰ ৰংক্ৰে থম ৰং আছাৰ তলো ৰঙা বাছা পিপেন চেংলো আমি কাৰাতুম বাংৰুম পেট পেন don pharoke thom so se abang pubang phiatum APSLC la pen congress pen chi open team kar biang long mate BJP party long lemra pet nang pupini ala tum aphandeng ponlo la si akapre ka sang deng kali la pen dak rongke thom araratu dak nil phan pin pura lo nang pilo towar pen chenglo Thiria Bandauri or Penjenglok, Thiria long waiting set Penjenglok, La Pen Gyadak, Thiria long toilet Penjenglok, Lahai Pen Rong Camp set Penjenglok, Lahai Tame Nilichi Chaklok, La Ninkani Siang Bong, Lahai Skim Kiteng Ponechi Pansi Pini, Nilining Club Sapen, Pini Dak, Rada Tengno, Nili, Jai Ponlola Pen Tangdak Ponlo. Kapreka sayang dengali, Pilo. CM ke ni lintang lo eko CM nga BJP yang ia lelo ratsi lagi RDP pe yok banta oman lo so banta je hempre ke hang asong ke ajilding klui penil tum hempre ke hang apur ke mo na tum na chini lo hempre ki ke hang men pen ki thi ke jang tum da do lo helium ke cho tum da do lo areng hu ke so tum da do lo hempre ka join pen hate ke jang tum da do lo kes ki juje tum da do olang ni limit hang mata hempre ka men pen chiklu jonira anisi karbi lo ka chal ya song klembo mohon nogong jalong dolo la son tha khaksi penana tum la sopil the pen chi onang dolo nong pe ponok pe pi tum phat la si hempre ke hang amen pen politics pathunang ne hempre ke hang amen pen joga political party tum ta bhucho hang nang ne